ইমান চলি থাকে আমাৰ আৰু মই নিজকে ফ্ৰেটাৰ্নিটিৰ এটা পাৰ্ট বুলি ভাবোঁ, এটা পৰিয়ালৰ এটা অংশ বুলি ভাবোঁ আৰু সেইকাৰণেই পৰিয়াললৈ অহা বিপদ বা পৰিয়াললৈ অহা যিমান আমাৰ চেলেঞ্জেছ থাকে সেইবিলাকত মই সদায় আগত থাকোঁ, থিয় হৈ থাকোঁ। গতিকে যিকোনো এখন ছবি চলাটো মোৰ সাংঘাতিক এটা ইচ্ছা যে চলক আমাৰ ইণ্ডাষ্ট্ৰিটো ইণ্ডাষ্ট্ৰি হওক, য'ত প্ৰতি বছৰে কমচে কম 30-40খন ছবি নিৰ্মাণ হওক। বেয়া ছবি দৰ্শকে এনেও একচেপ্ট নকৰে, ভাল ছবিবিলাক তেওঁলোকে একচেপ্ট কৰিব, কিন্তু ভাল ছবিবিলাক একচেপ্ট কৰোঁতে নৱপ্ৰজন্মৰ পৰিচালক, নৱপ্ৰজন্মৰ অভিনেতা অভিনেত্ৰীয়ে সুযোগ পাব, তেওঁলোকে নতুনকৈ কাম কৰিব। কামৰ যিটো ইতিবাচক যিটো কম্পিটিশ্যন হ'ব, প্ৰতিদ্বন্দ্বিতা হ'ব আমাৰ মাজত, সেইটো আচলতে ইতিবাচক যদি হয় প্ৰতিদ্বন্দ্বিতা, তেতিয়াহ'লে ই বৰ সুন্দৰ ৰিজাল্ট দিব আমাক। আৰু এটা দশকৰ ভিতৰত যি ধৰণে আজি বিশ্বৰ দৰবাৰত অসমীয়া চিৰিয়াছ ছবিসমূহে বঁটা পাবলৈ সক্ষম হৈছে বা তেওঁলোকে তাত যিটো আদৰ পাইছে, সেই আদৰ হয়তো আমি খুব এটা দশকৰ ভিতৰত অসমৰ পৰা কৰা এণ্টাৰটেইনমেণ্ট ছবিও হয়তো খুব এটা সাংঘাতিক সমাদৰ পাব বুলি মোৰ এটা বিশ্বাস। গতিকে মই সেই তেনেস্থলত আটাইৰে কোঅপাৰেশ্যনটো বিচাৰিছিলোঁ, কিন্তু যেতিয়া মই 3 দিন হৈ গ'ল বা আজি এমাহ ধৰি পেলাই ফেচবুকত ব্লেক এণ্ড হোৱাইট পোষ্ট দি আছে মানুহে, মোৰ যিখিনি চিনাকি মানুহ তেওঁলোকে দি আছে, আটাইৰে চিনাকি মানুহখিনিয়ে দি আছে, আমাৰ মাৰ্কেটিং টীমটোৱে কৰি আছে। তাৰ পাছত যেতিয়া মই কাৰো কোনো ধৰণৰ মই ৰিয়েকশ্যন দেখা নাছিলোঁ, মোৰ বেয়া লাগিছিলে মনত। আৰু বেয়া লাগি পেলাই সেইকাৰণে ক'লোঁ যে মই খুব অকলশৰীয়া অনুভৱ কৰিছোঁ, কাৰণ আজিলৈকে অকল সেইটোৱে নহয়, মই যেতিয়াই মোক কোনোবাই ইণ্টাৰভিউ লয় সদায় মই এফালৰ পৰা প্ৰত্যেকখন চিনেমাৰ কথা কওঁ, আহিবলগীয়া প্ৰত্যেকখন চিনেমাৰ কথা কওঁ, হৈ যোৱা ছবিকেইখনৰ কথা কওঁ, এটা ভাল ৰিভিউ দিওঁ, সদায় ভাল লগা কথাখিনি কওঁ, যাতে আমাৰ ছবি ইণ্ডাষ্ট্ৰিটো যাতে মানুহখিনিৰ এটা আস্থা বাঢ়ে, ছবি ইণ্ডাষ্ট্ৰি, ছবি বনোৱা মানুহখিনিৰ ওপৰত, নিৰ্মাণ কৰা মানুহখিনিৰ ওপৰত, আৰু আমাৰ ছবি ইণ্ডাষ্ট্ৰি যাতে ভাল হৈ গৈ থাকে। কিন্তু যেতিয়া মোৰ বিভিন্ন মানুহে মই দেখিলোঁ, মই নাম নকওঁ এতিয়া, তেওঁলোকে বিভিন্ন ধৰণৰ সামাজিক সভাত তেওঁলোকে আটাইৰে নামবোৰ লয়, মোৰ পাছত আহিবলগীয়া ছবিৰ নামো লয়, কিন্তু মোৰ নামটো নলয়, তেতিয়া মই ক'ৰবাত মোৰ অলপমান বেয়া লাগিছিলে। আৰু সকলোৱে যেতিয়া তাত সৰ্বসাধাৰণ আমাৰ ছবি জগতৰ লগত জড়িত নোহোৱা মানুহবিলাকে যেতিয়া প্ৰশ্ন উত্থাপন কৰিছিলে যে আপোনাৰ ছবিখনত তেওঁলোকে কিয় মাত নামাতে, অলপ লাজো লাগিছিলে, অলপ দুখো লাগিছিলে, অলপ বেজাৰো লাগিছিলে। এইবিলাক ভাবি পেলাই মই কালি পষ্টটো দিছিলোঁ। কিন্তু আজিৰ তাৰিখত এতিয়া মই নিজকে এইটো কথা ভবাই মই সন্তুষ্টি লভিব চেষ্টা কৰিছোঁ যে হয়তো তেওঁলোকে সময় পোৱা নাছিলে, হয়তো তেওঁলোকে কাইলৈৰ পৰা চাব। জুবিনে দিলে ইয়াৰ পিছত। গতিকে ভাল লাগিছে, জুবিনে যেতিয়া আমি কেইজনমান মানুহে আছোঁ, এমুঠি মানুহ আমি যদি ইজনে সিজনক ছাপোৰ্ট নকৰোঁ, তেতিয়া মই ভাবোঁ যে আমাৰ কাৰণে এই যাত্ৰাটো অতি কঠিন হ'ব। কিন্তু আমি